আমি এতিয়া শদিয়া আহি আছোঁ। আমি এতিয়া আহি পাই গ'লোহি বগীবিল দলং। এই বগীবিল দলঙৰ পৰা আমি এতিয়া বৰ্তমান গৈ আছোঁ। মানুহ বহুত ভিৰ হয় আজি, পূৰা ভিৰৰ মাজত গৈ আছোঁ। এইডোখৰ চেপাখোৱা বুলি কয়। এই চেপাখোৱা ৰাস্তাৰ সৈতে আপোনালোকে চব এইটো ৰাইট চাইডে সোমাই দিব। সোমাই দিয়াৰ পিছত গৈ থাকিব। ভিৰ বহুত বেছি, গতিকে লাহে লাহে আহি থাকিব সকলোৱে। আহি থাকক। এনেকৈ সকলো গেট দিয়া আছে। গেটৰ য'ত গেট দিয়া আছে গেটৰ চাইডে চাই গৈ থাকিলে হৈ গ'ল। এনেও আপোনালোকে চিনি পাবই, যিহেতু সকলো চাইডত গেট দিয়া আছে আৰু মানুহক সুধিলে কৈ দিব, সকলোৱে চব চিনি পায়। আহি থাকক। গাড়ীৰ লাইন দেখিছেনে কিমান দীঘল দীঘল লাইন। আহক চাওক, মানে ভিৰৰ পৰা কি ক'ব, মানে যাব নোৱাৰিব আপোনালোকে, ইমান ভিৰ। বহুত ভিৰৰ মাজত মানে গৈ আছোঁ। এনেকৈ গৈ কেতিয়াবা ৰ'ব লাগে, আধা ঘণ্টা 1 ঘণ্টা এনেকৈ ৰ'বলগীয়া হৈছে লাইনৰ পৰা, মানে যাব নোৱাৰি কেনিও। চাওকচোন কিমান দীঘল লাইন। এয়া মই এতিয়া মানে কি হ'ল, উপায় নাই, লাষ্টত মই খোজকাঢ়ি দিলোঁ। খোজকাঢ়িয়ে গুচি আহিলোঁ। খোজকাঢ়ি আহি থাকোঁতে বিভিন্ন ধৰণৰ মানুহক সোধোঁ আৰু কিমান দূৰ আছে। চবেই কয় 1 কিলোমিটাৰ আছে, 2 কিলোমিটাৰ আছে। যাওঁ আকৌ কাৰোবাক সোধোঁ 1 কিলোমিটাৰ আছে, 2 কিলোমিটাৰ আছে, নাই নাপাওঁ। আকৌ খোজকাঢ়োঁ, আকৌ সোধোঁ কাৰোবাক। এনেকৈ গৈ থাকোঁতে একদম ভাগৰ লাগি গ'ল মানে। তাৰপিছত আমি উপায় নাপায় শ্বৰ্টকাট মাৰি দিলোঁ। পঠাই পোনাই দিলোঁ। এই পঠাই পোনাই দিওঁতে ৰাস্তাত মানুহ চাওক, পথাৰত কিমান মানুহ আজি দেখিছোঁ বহুত মানুহ। চাওক কিমান মানুহ। এজন মানুহক কিমান ভাল পালে ইমান মানুহ হ'ব পাৰে ইয়াতে। আজি আপোনালোকে দেখিছে, চাওকচোন কিমান মানুহ। মাথো মানুহ গণিব নোৱাৰাকৈ মানুহ আছে। আপোনালোকে চাগে আজিলৈকে ইমান মানুহ কেতিয়াও দেখা নাই। চাওক কিমান মানুহ। আহক। এই অলপ ভাষণ দি আমি শুনি ল'লোঁ। শুনি লোৱাৰ পিছত আকৌ আমি আগবাঢ়ি আহিলোঁ। আগতনো কি আছে চাবৰ বাবে আহি গ'লোঁ। আহি দেখিলোঁ ইয়াতে মানুহ দম পাতি আছে। কি হৈ আছেনো চালোঁ। এয়া তেখেতৰ বিভিন্ন ধৰণৰ লিখনিসমূহ লিখা আছে আৰু ইয়াত সকলোৱে এটা চহী কৰি থৈ গৈছে। কিমান মানুহ হৈছে চবেই চহী কৰিছে। ময়ো তাতে এটা চহী কৰিলোঁ, ধুনীয়াকৈ চহী কৰি দিলোঁ। চাওকচোন কিমান মানুহে চহী কৰিছে। আৰু এয়া তেখেতক জনোৱা সম্বৰ্ধনাসমূহ, বিভিন্ন ধৰণৰ সম্বৰ্ধনা। এয়া দাদাভাগৰ বৌ ওচৰত সকলো আহি ৰৈছেহি। সকলোৱে এষাৰ মাত লগাইছেহি, ময়ো মাত লগালোঁ। এনেকৈ আহি আছোঁ আমি। আহি ইয়াত তেওঁলোকৰ ঘৰৰ ছাইডত আহিছিলোঁ অলপ চাবলৈ। ঘৰখন চালোঁ তেওঁলোকৰ। এইখন তেওঁলোকৰ ঘৰ হয়। ঘৰখন সম্পূৰ্ণ চালোঁ। চাই মেলি আকৌ ৰিটাৰ্ণ ঘূৰি আহিলোঁ এইপিনলৈ। আহি এয়া ভোজনালয় পালোঁহি। ইয়াতে ভাগ কৰি দিয়া হৈছে। পুৰুষসকলৰ বাবে এক্সট্ৰা, মহিলাসকলৰ বাবে এক্সট্ৰাকৈ দিয়া আছে। আৰু এয়া তেখেতৰ